हेलो ভিউয়ার্স স্বাগতম জানাইছো আন এটা নতুন ভিডিঅ'ত আমি আলোচনা কৰিম ভগ্নাংশ কেনেকৈ যোগ কৰে বিয়োগ কৰে পূৰণ বা হৰণ তাহক আমি ভিডিঅ'ত চাও ধৰি লওক আমি দুটা ভগ্নাংশ যোগ কৰিছো ভগ্নাংশটো এনেকৈ দিয়া আছে আমি জানো ভগ্নাংশৰ ওপৰৰ পাৰ্টটো কি হয় লব আৰু তলৰ পাৰ্টটো কি হয় হৰ তো ওপৰত আছে a তলত আছে b এটো আছে c/d তো এই দুটা ভগ্নাংশ যদি আমি যোগ কৰোঁ তো এটোটো আমি যোগ কৰাত আমাৰ নিয়ম আছে যদি ভগ্নাংশটো সদৃশ হয় এই সদৃশ অসদৃশ আৰু এই ভগ্নাংশৰ প্ৰকাৰখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো তো ডেসক্ৰিপচনত ভিডিঅ'টো লিংক দিয়া আছে আপোনালোকে তাৰ পৰা চাই ল'ব তো আহক আমি সদৃশ ভগ্নাংশটো চাও এটা কি আছে সদৃশ ভগ্নাংশ আছে এই তলত আছে 7 আৰু এইটো তলত কিমান আছে 7 মানে যদি ভগ্নাংশটোৰ হৰ কি হয় 7 হয় গতিকে হেনেকুৱা ভগ্নাংশবোৰ কি হ'ব সদৃশ ভগ্নাংশ এই দুটা হৰ যদি একে থাকে এটা হৰ আমি লৈ আহিম কিমান হ'ব 7 আৰু ওপৰত দুটা যোগ কৰি দিম 5 3 কিমান 8 আৰু এই ভগ্নাংশটো আমাৰ এতিয়া কি ওলাইছে অপ্ৰকৃত ভগ্নাংশ কাৰণ লবটো কি আছে হৰতকৈ ডাঙৰ গতিকে এটোক আমি কি কৰিব পাৰো মিশ্ৰলৈ ভাঙিব পাৰিম মিশ্ৰত ভাঙোতে কি কৰা হয় এই 7 দি পেলাই 8ত হৰণ কৰিম কেইবাৰ যাব একবাৰ আৰু বাকিটা কিমান থাকিব 1 এই একটো ওপৰত আহিব এটো মিশ্ৰ হৈ গল এতিয়া আহিছো আমি অসদৃশ এটা ভগ্নাংশ কেনেকৈ যোগ কৰা হয় এটো চাওক অসদৃশ ভগ্নাংশ মানে হৰ খিনি কি হ'ব একে নহব তো এটো কৰাৰ কেইবাটাও নিয়ম আছে বা মই সহজ নিয়মটো কৈ দিছো সহজ নিয়মটো হ'ল আমি আগতে আলোচনা কৰিছো ভিডিঅ'ত লহাগু আৰু গসাগু উলিওৱা হেতত চাব লহাগু উলিয়াব লাগিব তো লহাগু মানে এই ভিডিঅ'টোত চালে অলপ বুজি পাব ইয়াত আছে 5 আৰু ইয়াত আছে কিমান 3 দুইটা বেলেগ বেলেগ আছে আমাৰ ভগ্নাংশ যোগ কৰাত প্ৰথমতে আমাৰ কি কৰিব লাগিব হৰ বিলাক কি কৰিব লাগিব সেম কৰিব লাগিব তো হৰ সেম কৰিলে ইয়াত 5 আছে 3 আছে এতিয়া আমি কি কৰিম 5 আৰু 3 কি ওলাব লাগিব লহাগু ওলাব লাগিব এতিয়া 5 আৰু 3 আমি লহাগু উলিয়াব নোৱাৰো কাৰণ দুয়োটা আমাৰ কি আছে মৌলিক সংখ্যা এটা কথা মন দিব যদি এনেকুৱা দুটা মৌলিক সংখ্যা থাকে তেতিয়াহলে মৌলিক সংখ্যাৰ লহাগু কি হ'ব এই সংখ্যা দুটা আমি পূৰণ কৰি দিম এতিয়া সংখ্যা দুটা পূৰণ কৰি দিম মানে 5 আৰু 3 পূৰণ কৰি দিয়ক কিমান হ'ব 15 এটো তলত লিখিব 15 হৰ এতিয়া কি কৰিম যদি দুটা ভাগ থাকে এটা ভিডিঅ'ত তিনিটা ভগ্নাংশ থাকিলে এটো বেলেগ হ'ব দুটা থাকিলে মানে কি হয় চাওক এই 5 দি পেলাই 15ত হৰণ কৰক কেইবাৰ যাব 5 3 গুণ 15 এই ওপৰৰ যোনটো আছে 3 পূৰণ এটো কি হ'ব 3 যোগ 3 পূৰণ কি কৰিব 3 কৰিব এতিয়া মই এটা সহজ নিয়ম কৈ দিছো যদি এনেকুৱা দুটা মৌলিক সংখ্যা থাকে তলত দুটা থাকক যদি সেই দুটা পূৰণ কৰি পেলাই আমি হৰটো বনাইছো তেতিয়াহলে আমাৰ এটা সহজ নিয়ম হ'ল এই ওপৰৰ 3টো এইটো ভগ্নাংশৰ 3 লগত পূৰণ কৰি দিও কি হ'ব 3 পূৰণ 3 যোগ ইয়াত আছে এইটো 4 আছে 5ৰ লগত পূৰণ কৰি দিও 4 পূৰণ 5 তাৰ মানে এটো কেনেকৈ হ'ল তো এনেকুৱা ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰিব আৰু যদি এটো ব্যৱহাৰ কৰিব নোৱাৰে চাওক এই 5 দি পেলাই 15 হৰণ কৰিব কেইবাৰ যাব 3 বাৰ এই ওপৰ এই 3 লগত এই 3 বাৰ গল এই 3টো পূৰণ কৰি দিব 3 3 যোগ আছে যোগ চিন দিব এতিয়া এই 3 দি পেলাই 15 হৰণ কৰিব কেইবাৰ যাব 5 বাৰ এই 4 লগত 5 পূৰণ কৰি দিব হল এতিয়া 3 3 গুণ কিমান হল 9 আৰু 4 5 গুণ কিমান হল 20 এতিয়া আমাৰ 20 আৰু তলত আছে 15 তা 20 আৰু 9 কিমান হ'ব 29 তলত কিমান হল 15 এটা মিশ্ৰত ভাঙি লব মিশ্ৰত ভাঙিলে কি হ'ব 15 থাকিব একবাৰ যাব 15 গুণ 15 বাকি কিমান থাকিব 14 এতিয়া হক আমি বিয়োগ কেনেকৈ কৰো বিয়োগৰ ক্ষেত্ৰত চাও সেম ভগ্নাংশ থাকিব নিয়ম একে থাকিব দুটা এক্সাম্পল কৰি দেখুৱাই দিছো যদি ভিডিঅ'ত যদি চাওক বিয়োগ আছে ভগ্নাংশটো এনেকা থাকিব a তলত b c d মানে যিকোনো ভগ্নাংশ থাকিব এতিয়া ধৰক ইয়াত 5 দিছো ইয়াত কিমান আছে 8 লৈছো বিয়োগ আছে ইয়াত 3 আছে ইয়াতো 8 আছে হল এই দুটা আমাৰ কি আছে সদৃশ ভগ্নাংশ কাৰণ দুটা হৰ কি আছে সেম
গতিকে আমি এইটো বিয়োগ কৰিলে কি কৰিম 8 আছে এইটো এটা 8 লৈ আহিম ওপৰৰখিনি 5 বিয়োগ 3 কৰি দিম কি হ'ব 5 ৰ পৰা 3 গ'লে কিমান হ'ব 2 তলত কিমান হ'ল 8 এনেকুৱা ভগ্নাংশ যদি হয় এইটোক আমি আৰু সৰু কৰিব পাৰিম সৰু মানে লঘিষ্ঠ আকাৰ কৰিব পাৰিম কেনেকৈ কৰিম এই 2 দি হৰণ কৰিলে একবাৰ ইয়াত কেইবাৰ যাব 4 বাৰ আমাৰ ভগ্নাংশটো কিমান হ'ব 1/4 আৰু যদি আমাৰ সদৃশ নাথাকে তেতিয়া আমি কি কৰিম সদৃশ নাই মানে ইয়াত 2 আছে ইয়াত আছে ধৰি লওক 3 বিয়োগ কৰিব লাগে ইয়াত আছে 5 ইয়াত আছে 7 সৰু ভগ্নাংশৰ পৰা ডাঙৰ ভগ্নাংশ বিয়োগ কৰিছোঁ বিয়োগটো লাগিলে যেনেকৈ হওক আমি নিয়মত কৰি যাম 7 আছে ইয়াত 3 আছে ইয়াত কিমান আছে 7 আছে গতিকে আমাৰ দুয়োটা হৰ কি আছে অসদৃশ আছে মানে মিল নাই গতিকে আমি কি কৰিম 7 আৰু 3 লসাগু ল'ম যিহেতু দুয়োটা কি আছে আমাৰ মৌলিক সংখ্যা গতিকে 7 পূৰণ কি হ'ব 3 7 3 গুণ কিমান 21 এতিয়া আমি ইয়াত কি লিখিম 21 চাওক এই দুইটো 7ৰ লগত পূৰণ কৰি দিয়ক আৰু বিয়োগ চিন আছে বিয়োগ এই 5টো কি কৰক 3 লগত পূৰণ কৰি দিয়ক 7 2 গুণ কিমান 14 5 3 গুণ কিমান হয় 15 তলত কিমান হয় 21 এতিয়া 14 ৰ পৰা 15 নাযায় এইটো বস্তু চাই ল'ব ভালকৈ এনেকুৱা যদি আমাৰ অংকত আহি যায় যে সৰুৰ পৰা আমাৰ ডাঙৰটো বিয়োগ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম ধৰি লওক মানে 14 টকা জমা আছে 15 টকা ঋণ আছে তো 14 টকা জমা দি দিলে আমাৰ কি 1 টকা ঋণ থাকিব তো সেইখিনি একেবাৰে সৰু লেভেলত বুজা হয় তো আমি কি কৰিম এই 14 ৰ পৰা যদি এনেকুৱা মানে সৰুৰ পৰা ডাঙৰটো বিয়োগ কৰিব লাগে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম এতিয়া 15 ৰ পৰা 14 বিয়োগ কৰিম 15 ৰ পৰা 14 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব 5 ৰ পৰা 1 গ'লে 1 হ'ব যিহেতু আমি বিয়োগটো আমাৰ কৰিব লাগিছিলে 14 ৰ পৰা 15 আমি কৰিছোঁ কি 15 ৰ পৰা 14 গতিকে আমাৰ আগত এটা মাইনাছ আহিব তো -1 তলত কিমান হ'ব 21 হ'ল এনেকৈ আমি বিয়োগ কৰিম এতিয়া হওক 3টা থাকিলে আমি কেনেকৈ যোগ কৰোঁ বা কেনেকৈ বিয়োগ কৰোঁ আমাৰ 3টা থাকিলে কোনো অসুবিধা নাই আমি যোগ বিয়োগটো কেনেকৈ কৰিম এতিয়া চাওক আমি দুটা মিশ্ৰ ভগ্নাংশ যোগ কৰোঁ মিশ্ৰ মানে ধৰি লওক এইটো আছে আৰু এটা আছে এই দুটা আছে মিশ্ৰ ভগ্নাংশ আমি যোগ কৰিম কেনেকৈ আমি এটা এনেকুৱা ভগ্নাংশ আগৰখিনি যোগ কৰিছোঁ সদৃশ বা অসদৃশ এইটো মিশ্ৰ নাছিলে এতিয়া মিশ্ৰটো আমি কেনেকৈ যোগ কৰিম বা মিশ্ৰটো আমি কেনেকৈ বিয়োগ কৰিম মিশ্ৰ ভগ্নাংশ যদি থাকে আমি কি কৰিম প্ৰথমতে মিশ্ৰ ভাঙি ল'ম মিশ্ৰ ভাঙি ল'লে কি হ'ব এই 2 আছে 2টো তলত থাকিব 2 1 গুণ কিমান হ'ব 2 একে কিমান হ'ব 3 তো যোগ কৰক এইটো কি আছে 2 2 3 গুণ কিমান হ'ব 6 আৰু একে 7 তলত 2 2 2 সেম আছে 2 হ'ব 3 যোগ কিমান 7 গতিকে কি হ'ব 10 তলত কি হ'ব 2 এতিয়া এইটো কাটিব পাৰিম 2 দি একবাৰ যাব এই 10ত কেইবাৰ যাব 5 বাৰ যাব আমাৰ উত্তৰটো কিমান হ'ব 5 আহিব এতিয়া আমি চাম ভগ্নাংশৰ পূৰণ কেনেকৈ কৰে এইটো এটা ভগ্নাংশ আছে আৰু এটা ভগ্নাংশ আছে a/b c/d আছে তো দুটা ভগ্নাংশ আমি পূৰণ কৰিলে সহজ কি সহজ তলৰ দুটা আমি পূৰণ কৰি দিম ওপৰৰ দুটা আমি পূৰণ কৰি দিম b d তো ওপৰত কি হ'ব ac চাওক এটা এক্সাম্পল আমি 9 আছে এইটো কি আছে 16 8 আছে 15 আছে এতিয়া আমি পূৰণ কৰিম তো পূৰণ কৰোঁতে আমাৰ এটা নিয়ম আছে যদি কাটি যায় কাটি মানে আমি এনে কাটিব পাৰোঁ তো এতিয়া ইয়াত চাওক 9 আছে ইয়াত 16 আছে এইটো কাটি নাযায় এইটো 8 আছে এইটো 15 আছে এইটো কাটি নাযায় গতিকে আমি চাম এইটোৰ ওপৰৰ এইটো তলৰটোৰ লগত যায় নেকি এইটোৰ ওপৰৰ এইটো তলৰটোৰ লগত যায় নেকি গৈ আছে 8 দি কাটিলে 8ত যায় একবাৰ 16ত কেইবাৰ যায় 2 বাৰ ইয়াত চাওক 9 আছে তো 9ত কেইবাৰ যাব 3 দি যাব 3 দি 3 বাৰ 15ত কেইবাৰ যাব 5 বাৰ আৰু নাযায় এতিয়া আমি কি ওপৰৰখিনি ওপৰত পূৰণ কৰিম 3 1 গুণ তলত কি কৰিম তলৰখিনি পূৰণ কৰিম কিমান হ'ব 3 1 গুণ 3 5 2 গুণ 10 এনেকৈ আমি পূৰণ কৰিম আৰু যদি মিশ্ৰ ভগ্নাংশ থাকে তেতিয়াহ'লে আমি কি কৰিম মিশ্ৰ থাকিলে আমি আগতে মিশ্ৰখিনি ভাঙি ল'ম ভাঙি পেলাই পিছত আমি পূৰণ কৰিম এতিয়া আহক হৰণ কৰক এতিয়া আমি ভগ্নাংশৰ হৰণ চাম এই ভগ্নাংশৰ হৰণ কৰোঁতে চাওক এইটো আছে এইটো ভগ্নাংশক এইটোৰে হৰণ কৰিব লাগে তাৰ মানে হৰণটো কেনেকৈ থাকে এনেকুৱা যদি আমি এইটো পাতি লওঁ কেনেকৈ হ'ব a b হৰণ কি হ'ব c d এইটো কৰাৰ একেবাৰে সহজ নিয়ম চাওক ভালকৈ মন দিব এই ওপৰৰ যোনটো আছে a b আছে নে নাই আমি
এটা সংখ্যা আনটো সংখ্যাক হৰণ কৰিব পাৰোঁ, কিন্তু ভগ্নাংশ কেনেকৈ হৰণ কৰিব পাৰোঁ, এইটো আমি হৰণ কৰিব নোৱাৰোঁ। গতিকে আমি এইটো যিটো সমাধানটো কৰিব লাগিব, তেওঁ সমাধান কৰিবলৈ আমি কি কৰিম, এই ওপৰৰ যোনটো আছে এইখিনি এনেকৈ ৰাখিম, ইয়াত হৰণৰ ঠাইত কি কৰিম, পূৰণ দিম। পূৰণ দিলে এই যোনটো আছে চি আছে ওপৰত আৰু ডি আছে কি তলত, মানে লবটো হৰ হৈ যাব আৰু হৰটো কি হ'ব লব, মানে ডি ওপৰত আহি যাব, চি তলত আহি যাব। এতিয়া আমি পূৰণ কৰিব পাৰিম। এটা এক্সাম্পল লওঁ, তেতিয়ালৈকে বুজি পাব। 2 আছে 3, ইয়াতে চাওক হৰণ আছে, ইয়াত 3 আছে 5 আছে। এতিয়া এইটো ভগ্নাংশ আমাৰ হৰণ কৰিব লাগে। এইটো ভগ্নাংশ হৰণ কৰিলে কি হ'ব, তো 2 আছে ওপৰত তলত 3 আছে, হৰণ কৰিব লাগে 3 5। এতিয়া আমি কি কৰিম, 2 3টো ৰাখি দিম, ইয়াত হৰণৰ ঠাইত কি হৈ যাব, আমাৰ পূৰণ হৈ যাব। পূৰণ হৈ গ'লে কি হ'ব, হৰণৰ ঠাইত পূৰণ হৈ গ'লে এইটো কি হৈ যাব, ওলটি যাব। ওলটি গ'লে তলত কি আহি যাব 3। এতিয়া তলৰখিনি তলত পূৰণ কৰিম, 3 3 গুণ 9 আৰু 5 2 গুণ কিমান হ'ব 10। এইটো বস্তু ইয়াৰ পৰা ডাইৰেক্ট আমি এইটো কৰিব পাৰোঁ, এই হৰণৰ ঠাইত পূৰণ হ'লে এইটো কৰিব পাৰোঁ। মই এইটো বুজাবৰ কাৰণে এইখিনি বস্তু মই কৰি লৈছোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিলে থাকিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰি আমাৰ লগতে থাকিব। ধন্যবাদ।